আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ, ময়ো আপোনালোকৰ দুৱাৰ বৰকতত ভালে আছোঁ। মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত আলোচনা কৰিব গৈ আছোঁ শিক্ষাৰ ওপৰত। শিক্ষাটো এটা এনেকুৱা বস্তু, মানুহক শিক্ষাটো জীৱনত বহুত জৰুৰী। শিক্ষা অৰ্জন কৰাটো আমি দুনিয়াবী শিক্ষাই হওক আৰু আখিৰাতৰ দিনী শিক্ষাই হওক, প্ৰত্যেকৰে শিক্ষা থকাটো অতিকৈ জৰুৰী। আল্লাহ পাকে যেতিয়া কোৰআন পাক নাজিল কৰিছিল, প্ৰথম কোৰআন শ্বৰীফ নাজিল হওঁতে প্ৰথম শব্দটোৱে আছিল ইকৰা, মানে পঢ়া। আৰু ইকৰা এইটো আৰবী শব্দ। এই আৰবী শব্দ ইকৰা, এই শব্দটোৰ অৰ্থ হৈছে শিক্ষা, পঢ়া। তো সেই পঢ়াৰ ওপৰত, শিক্ষাৰ ওপৰত আমি বহুত গুৰুত্ব দিব লাগে। আমালোকৰ ল'ৰা ছোৱালীসকলক পঢ়াৰ পৰা বঞ্চিত কৰিব নালাগে, পঢ়া ভালদৰে শিকাব লাগে। কিন্তু আমাৰ সেই পঢ়াৰ লগত জ্ঞান থকাটো বহুত অতিকৈ জৰুৰী। শিক্ষাটো আমি স্কুলত শিকিব পাৰিম, কিতাপৰ পৰা আমি শিক্ষা অৰ্জন কৰিব পাৰিম, কিন্তু জ্ঞানটো কিতাপত পোৱা নাযায়। জ্ঞানটো আমি ঘৰত আমাৰ ল'ৰা ছোৱালীসকলক জ্ঞান দিব লাগিব। জ্ঞান আমি শিক্ষকসকলে, আমাৰ উস্তাদসকলে, আমাৰ ডাঙৰসকলে যিবিলাক আমাক জ্ঞান দিয়ে, সেইবিলাক আমি আঁকোৱালি ল'ব লাগিব আৰু আমাৰ দৈনন্দিন জীৱনত সেইবিলাক আমি ব্যৱহাৰ কৰিব লাগিব। কেনেকুৱা ধৰণে? আমি যেনেকুৱা ধৰণে ডাঙৰসকলক সন্মান কৰা, সৰুসকলক মৰম কৰা, শিক্ষকসকলক সন্মান কৰা, আদৰ কৰা, আৰু যিবিলাক আমি মানি চলিব লাগে সকলোবোৰ মানি চলা, আৰু ভাল কাম কৰা আৰু বেয়া কামৰ পৰা বাচি থকা, এইবিলাক হৈছে জ্ঞান। কেনেকুৱাকৈ জ্ঞান? আৰু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ, মই স্কুলত পঢ়ি থাকোঁতে এই এখন দেৱালত এটা লাইন লিখা আছিল। সেই লাইনটো আপোনালোকে মন দিব, সেই লাইনটোত কি লিখা আছিল? সেই লাইনটোত লিখা আছিল, যি শিক্ষাৰ জ্ঞানৰ লগত সংযোগ নাথাকে তেনে শিক্ষা অভিশাপ স্বৰূপ। আপোনালোকে হয়তো কথাটো বুজিব পাৰিছে। যদি এজন মানুহে বহুত শিকিছে, বহুত কৰিছে, বহুত পঢ়িছে, কিন্তু মানুহজনৰ যদি জ্ঞান নাই, তেতিয়াহ'লে সেই মানুহজনৰ কোনো মূল্য নাই। শিক্ষা অকল শিক্ষাই দি মানুহক নচলে। এজন মানুহৰ জ্ঞান থাকিব লাগিব। মানুহজনৰ শিক্ষা কমেই হওক, কিন্তু যদি মানুহজনৰ জ্ঞান আছে, ভাল জ্ঞান আছে, তেতিয়াহ'লে মানুহজন এজন পৰিপূৰ্ণ, তেখেতক মানুহ হিচাপে গণ্য কৰা হ'ব। কিন্তু আমাৰ কোৱা হয় মানুহৰ নিচিনা মানুহ হোৱা। মানুহটো জন্ম হৈছে মানুহ হয়, কিন্তু আকৌ কোৱা হয় মানুহৰ নিচিনা মানুহ হোৱা। সেই মানুহৰ নিচিনা মানুহ হোৱাটোৱে হৈছে জ্ঞান। আপুনি ভাল জ্ঞান ল'ব লাগিব। ভাল জ্ঞান যেতিয়া আমি ল'ম, আমি যেতিয়া ভাল জ্ঞান ল'ম, তেতিয়াহে মানুহৰ নিচিনা মানুহ হ'ম। এনেইতো আমি শাৰীৰিকভাৱে আমি জীৱন লৈ আহিছোঁ, দুনিয়াত আহিছোঁ, জন্ম হৈছোঁ মানুহ হিচাপত, কিন্তু আকৌ কোৱা হয় মানুহৰ দৰে মানুহ। তাৰমানে সৎ মানুহ, জ্ঞানী মানুহ হ'ব লাগিব। তো আমি ইনশাআল্লাহ য'তে যেনেকুৱা ধৰণৰ ভাল জ্ঞানবিলাক পাম, আমি সেই জ্ঞানবিলাক আমি আমাৰ জীৱনত আমি আঁকোৱালি ল'ম, আৰু যিমান বেয়া কথা আছে সকলো আমাৰ পৰা দূৰত আমি এৰাই চলিবৰ কাৰণে চেষ্টা কৰিম ইনশাআল্লাহ। তাৰে মাজত মই আপোনালোকক আৰু এটা কথা ক'বলৈ গৈ আছোঁ। যেতিয়া মই মাদ্ৰাছাত পঢ়ি আছিলোঁ, তেতিয়া আমাৰ হুজুৰ এজনে এই শিক্ষাক তিনিটা ভাগত উদাহৰণ দিছিলে। শিক্ষা তিনিটা, সেই তিনিটা বস্তু, তিনি টুকুৰা মাটিৰ লগত উদাহৰণ দিছিলে, তিনিটা জাগাৰ তিনিটা মাটিৰ লগত উদাহৰণ দিছিলে। সেই তিনিটা বস্তু মই আপোনালোকক ভাগে ভাগে কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ইণ্টাৰেষ্টিং এটা ভিডিঅ'। তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰিব, স্কিপ নকৰিব। আৰু সেই তিনি টুকুৰা জমিন হৈছে, তিনি টুকুৰা মাটি হৈছে, এক টুকুৰা হৈছে সেই খেতি নোহোৱা চন পৰি থকা মাটি। আমি অসমীয়াত কওঁ চন পৰি থকা মাটি, বাঞ্জাৰ জমিন, য'ত খেতি নহয়, উৎপাদন নহয় তাৰ পৰা একো। আৰু দ্বিতীয়টো হৈছে পুখুৰী, য'ত তালাব, পুখুৰী, য'ত পানী ভৰ্তি হৈ আছে। আৰু এটা হৈছে উপজাও জমিন, য'ত নেকি তাতে যদি বীজ গাড়ি দিয়ে, তাৰ পৰা খেতি হ'ব, তাৰ পৰা ফচল পাব। এতিয়া এক নম্বৰ হৈছে যিটো বাঞ্জাৰ জমিন বুলি কৈছে, যিটো চন পৰি থকা মাটি, তাৰ লগত শিক্ষাৰ কি সংযোগ আছে মই আপোনালোকক কৈ আছোঁ। যেতিয়া এটুকুৰা বাঞ্জাৰ জমিন, এইটো চন পৰি থকা মাটি, শুকান মাটি, য'ত যদি এনেকুৱা মাটি য'ত আপুনি যদি এটা বীজ ৰোপণ কৰে, তাৰ পৰা কেতিয়াও ফল নহয়। তাতে যিমান পানী দিয়ক, যিমান কি দিয়ক, একো নহ'ব তাৰ পৰা। কিন্তু সিও এটা মাটিয়ে হয়।
ঠিক তেনেকুৱাকৈ এনেকুৱা কিছুমান মানুহ আছে যাৰ শিক্ষা বহুত, সি জানে, শিক্ষা অৰ্জন কৰিছে, বহুত শিক্ষা অৰ্জন কৰিছে, কিন্তু তাক যদি কিবা বিষয়ত যদি প্ৰশ্ন কৰা হয় উত্তৰ দিব নোৱাৰে আৰু বা নিজেও কেতিয়াও আনক তেওঁ জনা বস্তুখিনি কেতিয়াও আনক শিকাই পোৱা নাই বা শিকাব নোৱাৰে। 1 নম্বৰ গ'ল। 2 নম্বৰ হৈছে তালাক বা পুখুৰীৰ লগত যিটো শিক্ষা উদাহৰণ দিয়া হৈছে, এনেকৈ উদাহৰণ দিয়া হৈছে পুখুৰীততো পানী থাকে, মাছ থাকে, কিন্তু সেই পুখুৰীত যি বস্তু উৎপাদন হয় সেইটো বস্তু পুখুৰীয়ে আমাক দিব নোৱাৰে। পুখুৰীত যে পানী আছে, পুখুৰীৰ পানী, তো পুখুৰীৰ পৰা পানী নিজে নিজে আমি নাপাওঁ, তাৰ পৰা আমি আনিব লাগিব, বাল্টি হওক, মেচিনেৰে হওক বা কিবা পাত্ৰ দি হওক, সেই পুখুৰীৰ পৰা পানী আনিলেহে আমি তাৰ পৰা ব্যৱহাৰ কৰিব পাৰিম। ঠিক তেনেকুৱা এটা শিক্ষা আছে, এনেকুৱা মানুহ আছে যিয়ে শিক্ষা অৰ্জন কৰিছে, সি নিজৰ ফালৰ পৰা মানুহক শিকাব নোৱাৰে, কিন্তু তেওঁক যদি সোধা হয় কিবা এটা বস্তুৰ ওপৰত, কিবা এটা বিষয়ৰ ওপৰত প্ৰশ্ন কৰা হয়, তেতিয়াহ'লে সেই বস্তুটো তেওঁ বুজাই দিব পাৰে, কিন্তু তেওঁ নিজে স্ব ইচ্ছাই বুজাব নোৱাৰে। যদি সোধা হয় তেতিয়া তেওঁ দিব পাৰে বা তেওঁ স্ব ইচ্ছাই কাকো নিশিকায়, সেনেকুৱা এটা শিক্ষা। 3 নম্বৰ হৈছে উপজাও জমিনৰ লগত যাক তুলনা কৰা হৈছে খেতি পথাৰৰ মাটি, য'ত নেকি মাত্ৰ আপুনি বীজটো ৰোপণ কৰি দিব লাগে, তাৰ পৰা সেই জমিনে নিজে নিজে আল্লাহৰ কুদৰতত ফচল দি দিব, গছ ওলাব, গছৰ পৰা ডাঙৰ হ'ব, ডাঙৰ হৈ তাতে ফল ধৰিব আৰু সেই ফল আমি পাম। ঠিক এনেকুৱা শিক্ষা থকা মানুহ আছে যি বহুত শিক্ষা অৰ্জন কৰিছে আৰু তেওঁ যি শিকাইছে সেইখিনি মানুহৰ মাজত বিলাই দিছে। তেওঁ নোকোৱাকৈ যদি আমি কিবা এটা ভুল কৰি আছোঁ সেইটো শিকাই দিছে। যেনিবা সাধাৰণতে আমি যেতিয়া হাঁচি মাৰাৰ পিছত আলহামদুলিল্লাহ ক'ব লাগে, সেইটো আমি বহুতে নকওঁ। যদি মোৰ সন্মুখত মই যদি সেই বস্তুটো জানো, মোৰ সন্মুখত যদি কোনোবাই হাঁচি মাৰিছে আৰু যদি মই কৈ নিদিওঁ, তেতিয়াহ'লে এই তালাব পুখুৰীৰ মাটিৰ লগত তুলনা হ'ব। আৰু যদি একেবাৰে নকওঁ কিন্তু মই জানো মই ক'বই নোৱাৰোঁ, তেতিয়াহ'লে সেই চন পৰি থকা মাটিৰ দৰে হ'ব। আৰু যদি মই সেই মানুহজনে হাঁচি মাৰিছে আৰু আলহামদুলিল্লাহ কোৱা নাই আৰু লগে লগে যদি মই কৈ দিওঁ, ভাই এইটো হাঁচি মাৰাৰ পিছত আমি আলহামদুলিল্লাহ ক'ব লাগে, মানে মই জানিলোঁ, সেই জানাটো মই তেওঁকো পহুচাই দিলোঁ। নবীজিৰ এটা হাদিছ আছে, বাল্লিগু আন্নি ৱালাউ আয়া, এই হাদিছটোৰ ভাৱৰ্থ কৈছোঁ, তোমালোকে যদি এটাও বাক্য যদি তোমালোকে শিকা, সেইটো আনৰ ওপৰত পহুচাই দিয়া, আনৰ ওচৰত পহুচাই দিয়া। অকণমানো যদি এটা বাক্য যদি এটা শব্দ তুমি যদি শিকিছা, সেইটো আনৰ ওচৰত পহুচাই দিয়া। শিক্ষা হৈছে সেইটো, আমি যদি শিকিছোঁ সেইটোৰ পৰা আমি মানুহক পহুচাই দিম যিখিনি শিকিছোঁ, কোনো স্বাৰ্থ নথকাকৈ, তেতিয়াহে আল্লাহ তাআলা আমালোকক কামিয়াবি দান কৰিব। তো ভাই দোস্ত মহতৰম বুজুৰ্গ, ইনশাআল্লাহ আমি যোনে য'ত যি ভাল কথা শিকিম আমি সেইখিনি আনৰ ওচৰত পহুচাই দিম ইনশাআল্লাহ। সকলোৱে ইনশাআল্লাহ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আৰু যদি মোৰ এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও আপোনালোকে কিবা শিকিবলৈ বা বুজিবলৈ পাৰিলে, তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকল নতুন তেওঁলোকে ফ'ল' কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিছোঁ। আসসালামু আলাইকুম ৱা ৰাহমাতুল্লাহি ৱা বাৰাকাতুহু।